আছে। হাই গাইস, হ্যাপি নিউ ইয়ার 2020। সো আমি মিৰ্জাত মাংস নিব আহিছিলোঁ, কিন্তু কোনো এখন দোকানতে আমি মাংস পোৱাই নাই। মানে যি খাম বুলি ভাবিছোঁ সেই মাংস পোৱাই নাই, তেনেকৈ বিচাৰি আছোঁ। চ' পাওঁ নে নাপাওঁ চাই লওঁ। 5 minutes later. ফাইনেলি আমি পাই গ'লোঁ যোনটো মাংস বিচাৰি আছিলোঁ। আমি ব্ৰইলাৰ আৰু আমি বেলেগ এটা মাংস কৰিলোঁ। তো সেয়ে আমাৰ খানা মাংস ভাত দালি। হাই গাইস, हैप्पी न्यू ईयर 2020। हैप्पी न्यू ईयर को हम लोग आज अर्निंग करना होगा কেলো কয় নহয় খানা হা কিবা আমি ব্ৰইলাৰ মাংসটো এতিয়া বনাবলৈ ষ্টাৰ্ট কৰিছোঁ। তো বনাই আছে আমাৰ জিন্তু ৰান্ধনি আছে ইয়াত আমাৰ পিঁয়াজ দিয়া হৈছে বৰ্তমান। তো এইখিনি ভাজি আছে। ফাইনেলি আমাৰ ব্ৰইলাৰ মাংসটো হৈ গ'ল, মানে হ'ব আৰু। তো এইখিনি ফ্ৰাই হোৱাৰ পাছতে পানী চানী দিয়াৰ হৈ যাব। এইখিনি হোৱাৰ পাছত আমাৰ স্পেচিয়েল মাংসটো বনোৱা হ'ব। তাৰপাছত ভাত বনোৱা হ'ব। সেনেকৈয়ে তো আপোনালোক সকলোকে নিউ ইয়াৰ শুভেচ্ছা থাকিল।